Hey guys, মই বেনাজিৰে আপোনাক সকলোকে স্বাগতম জনাইছো মোৰ এক নতুন ব্লগলৈ। কি খবৰ আপোনাক সকলোৰে? আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে আৰু মোৰো ভাল। আৰু এইখিনিতে ভাবিছে চাগে যে লিপচিংটো কিয় মিলা নাই। তো মই কৈ দিছোঁ যে মই এইখিনিত ভইচ অভাৰ দি আছোঁ। একচুৱেলি মই ব্লগটো ষ্টাৰ্ট দিছিলোঁ এনেদৰে, কিন্তু আমাৰ ওচৰৰে পোৱালি এটাই বিৰাট কান্দি আছিলে আৰু তাৰ কাৰণে বহুত বেছি নইজ হৈ গৈছিলে। তো মই সেইটো চাউণ্ড কাটি দিলোঁ, কাটি পেলাই আকৌ নতুনকৈ ভইচ অভাৰ দি আছোঁ। তো মই এতিয়া স্কুলৰ পৰা আহি গ'লোঁ আৰু এতিয়া বাজিছে 3টা। আৰু এতিয়া অলপ ৰেষ্ট ল'ম আৰু অলপ পিছতে আহিব টিউশ্যন। তো ভ্লগটো এনেদৰে ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব একদম শেষলৈকে। কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ। হাই আমি ইয়াত টিউশ্যন কৰি আছোঁ। তো যিহেতু কৈছিলোঁ আজি এনেই এটা ৰেণ্ডম ব্লগ এটা বনাম আৰু এতিয়া মই এইফালে পঢ়াই আছোঁ ইহঁতক। এইফালে আছে পিনাজ আৰু এইফালে আছে সুহানা, তাই পঢ়ে ক্লাছ 8ত আৰু এইফালে আছে 4ত। হাই হাই কোৱা। হাই আৰু সিহঁতে ওলাবলৈ লাজ কৰিছে আৰু এটা আছিলে সেইটো সেইফালে পলালে। তো আজি ছেটাৰডে হয় আৰু আজি কেইটামান বন্ধ আছে। তো ইহঁত 3টাক কৰালোঁ এতিয়া আৰু ইয়াৰ পিছত নাই। আৰু অহাকালি যিহেতু ছানডে, তো কালি চবৰে অফ থাকিব ন। ছানডে কি কৰিবা ঘৰত? কি কৰিম? তাই এক্সাম চলি মোৰ আছে। এক্সাম হৈছে, পঢ়িম ৰাতিপুৱা সোনকালে উঠি। আচ্ছা, আৰু পিনাজ? ময়ো পঢ়িম। মোৰ পৰীক্ষা আহি গ'ল মাৰ্চত। তো যিকেইটা টিউশ্যন কৰে বহুত কিউট হয়, ইহঁতক ভাল লাগে। কিন্তু মাজে মাজে পঢ়া চহা নোৱাৰিলে মই মাৰোনে নাই? মাৰিলে আপোনাৰ যি মাৰিব ফাটাই ফাটাই দিব। এইটো ৰাইট কথা। অ'কে, তো ব্লগটো চাই থাকিব, ইহঁতক মই পঢ়িব দিম। আৰু এনেই কিন্তু পঢ়াৰ মাজত মই ফোন ইউজ নকৰোঁ, ভ্লগ শ্লগ এইবিলাক একো নকৰোঁ। কিন্তু আজি যিহেতু এনেই বনাই আছোঁ, তো ইহঁতক অলপ টাইম ব্ৰেক দিছোঁ, জাষ্ট 2 মিনিটছ। সেইকাৰণে আৰু এনেই অলপ উঠাই দিলোঁ। আৰু এতিয়া ছুটি দি দিম, এতিয়া অলমষ্ট টাইম হৈ গ'ল মানে, সেইকাৰণে আৰু 5 মিনিট পিছত দিব। ঠিক আছে, ব্লগটো চাই দিব। ঘণ্টাটো তো মই কাটি দিছিলোঁ, কিন্তু সিহঁতে বোলে কিবা কয়, সেইকাৰণে আকৌ ৰিশ্বুট কৰিছোঁ। কোৱা, কি ক'বা? আণ্টিৰ ব্লগটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, ঘণ্টাটো বজাই দিওঁ। আৰু এইকেইটা হয় মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ। অ'কে, তো এতিয়া ইহঁতে পঢ়ক আৰু মই ব্লগটো কণ্টিনিউ কৰিম, এইখিনি ষ্টপ কৰোঁ। মই এতিয়া টিউশ্যন ছুটি দিলোঁ আৰু উঠি পেলাই আপোনালোকক আকৌ লগ পালোঁ। তো সেয়া বাহিৰত চাওকচোন, মোৰ ভাইটি আৰু তাৰ লগৰ, মানে মোৰ ভাইটিয়ে হয় আৰু দুজন। এইফালে আছে মোৰ ওচৰৰ দাদা এজন আৰু এটা সৰু ভাইটি, গোটেইকেইটা মিলি এনেকৈ কেৰম খেলি আছে। আপোনালোকে বাৰু কেৰম খেলি ভাল পায়নে? কমেণ্ট কৰি জনাব দেই। আৰু এতিয়া সময় হৈছে 5:15 মান। কৈছিলোঁ যে ব্লগটো কণ্টিনিউ কৰিম, বাট আজি হয় তাৰ নেক্সট ডে আৰু এতিয়া মৰ্ণিং 8:30 বাজি গ'ল। এতিয়া আহিলোঁ আমি ঘৰ। আৰু আজি যিহেতু ছানডে হয়, গতিকে আজি কোনো ধৰণৰ স্কুল নাই আৰু আজি ঘৰত আছোঁ। তো ঘৰত কি কৰোঁ সেইবোৰ দেখাই থাকিম, তো চাই দিব ভিডিঅ'টো। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো আজি হয় নেক্সট ডে মৰ্ণিং আৰু এতিয়া মই আহিলোঁ ব্ৰেকফাষ্ট বনাবলৈ। আৰু এইফালে মই আটা এনেদৰে পানী দি গুলি লৈছোঁ আৰু ইয়াতে মই দিছোঁ আমুল। আপোনালোকক যদি বুজাবলৈ হয় তেনেহ'লে 10 টকীয়া পেকেট মই ইয়াত 2টা ইউজ কৰিছোঁ। লগতে অলপমান লিকুইডো দিছোঁ। ইয়াত আমুলটো দিলেও হ'ব, নিদিলেও হ'ব, সুদা পানী দিও পাৰে। লগতে অলপমান চেনি দিছোঁ, খুব বেছি মিঠা নহয়, অলপকৈ, আৰু অলপ দিছোঁ নিমখ। আৰু এতিয়া বেটাৰখিনি পূৰা ভালকৈ মিক্স কৰি ল'ম, যাতে ইয়াত এইবোৰ গোটা গোটা বান্ধ খাই নাথাকে। আৰু এতিয়া এইখিনি মই টাৱাত দি পেলাই বনাব লাগিব। কিন্তু এইখিনিতে মই এটা কথা কৈ দিওঁ, মই যেতিয়া প্ৰথম ট্ৰাই কৰিলোঁ এইটো ৰেচিপি, আগতে মই কেতিয়াও বনোৱা নাছিলোঁ। চ' মোৰ বেটাৰটো অলপ বেছি ডাঠ হৈ গৈছিলে আৰু মোৰ পেনখনো বহুত নতুন আছিলে, এইখন আগৰ পিছে ইউজ কৰা নাছিলোঁ। তো এইটো প্ৰথমবাৰ এনেকৈ লাগি ধৰিলে, গতিকে এইটো ভুল নকৰিব। মই যিহেতু কৰিলোঁ তো কৈ দিলোঁ। এয়া চাওক, মোৰ এইফালে পূৰা জ্বলি গ'ল, কাৰণ মই ইয়াত ৰিফাইন তেল দি লোৱা নাছিলোঁ আৰু গেছটো বহুত বেছি হাই ফ্লেমত আছিলে, প্লাছ বেটাৰটোও বহুত টান হৈ গৈছিলে। তো মই এতিয়া পুৰণা টাৱা এখন ইউজ কৰিলোঁ, এইখন আগতে ইউজ কৰোঁ।
আৰু বেটাৰটো আৰু অলপমান পানী দি পেলাই হালকা কৰি ল'লোঁ ইয়াতকৈও হালকা কৰিব লাগে সেইটো মই পিছত ৰিয়েলাইজ কৰিছোঁ চ' কৈ দিছোঁ এতিয়া মই এনেকৈ চামুচখনেৰে এনেকৈ চিতোৱা পিঠা আমি যেনেদৰে বনাওঁ এনেকৈ দি দিম আৰু একদম গেছটো দেখিছেনে পুৰা ল' ফ্লেমত ৰাখিব লাগিব নহ'লে কি হয় তলেদি পুৰা লাগি লাগি যায় আৰু এতিয়া 1 মিনিটমান যোৱাৰ পিছত মই এনেদৰে চামুচ দি লুটিয়াই দিছোঁ আৰু লুটিয়াই দিয়াৰ পিছত চাওকচোন লুটিয়াই দিয়াৰ পিছত যেতিয়া অলপ অলপ এইখিনি টান হৈ আহিব তেতিয়া সেইটো চাইডো আপুনি লুটিয়াই দিব পাৰে আৰু তাৰপিছত ইচ্ছা কৰিলে গেছটো অলপ হাই ফ্লেমত কৰিব পাৰে আৰু বনাওঁতে বনাওঁতে এনেকুৱা মানে লাষ্টত হৈ গৈছে পুৰা ৰুটিৰ নিচিনা হৈছে আৰু মানে পাৰফেক্টকৈ বনাব পাৰিছোঁ কিন্তু প্ৰথমখিনি ইমান ভাল হোৱা নাছিলে এইফালে চাওকচোন লাহে লাহে যিমানখিনি বনাই আছোঁ সিমান ভাল হৈ হৈ গৈ আছে কিন্তু ফাৰ্ষ্টৰকেইটা ইমান হোৱা নাছিলে এতিয়াতো এইটো কমপ্লিটলি ৰুটিৰ নিচিনাই হৈছে আপুনি যদি ৰুটিৰ নিচিনা বনাব খোজে আৰু আপোনাৰ তাত যদি বেছি টাইম নাই তেনেহ'লে আপুনি এনেকৈও বনাব পাৰে কাৰণ এইটো ৰুটিতকৈ বহুত বেছি কম টাইমত হৈ যায় আৰু খায়ো যথেষ্ট ভাল লাগে বহুত কোমল হয় আৰু এইফালে এইখিনি বনাই হৈ গ'ল আৰু চাওকচোন এইখিনি চাবলৈ ইমান ধুনীয়া লাগিছে গতিকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই আৰু কোনে কোনে এনেকৈ বনাই খাইছে সেইটোও জনাব 2000 years later. এতিয়া হৈছে দুপৰীয়া প্ৰায় 1মান বাজিছে আৰু এইফালে চাওকচোন আমাৰ ঘৰৰ পিছফালে এনেকৈ গছ এজোপাত এইটো কি কেৰকেটুৱা ইমান ধুনীয়াকৈ হিলি আছে তো মই ভাবিছোঁ এইখিনি অলপমান ৰেকৰ্ডিং কৰোঁ আৰু খুব ভাল লাগে ন এনেকৈ চাই এইফালে মানে গছ গছনি আছে যে ধেৰ তো ইয়াতে কিবা কিবি আহি থাকে আৰু সেইফালে আছে এখন কলং তো গৰম দিনত ইয়াত ভাল লাগে খুব ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে আৰু সেইফালে আছে পোপটলাল এতিয়া উঠিছে মুখ ধুই আছে আৰু ইয়াতে মই গা ধুই পেলাই বহি আছোঁ ৰ'দত Hey guys, good afternoon. তো এতিয়া হৈছে 2:10 আৰু এতিয়া মই গা পা ধুই পেলাই পুৰা ফ্ৰেছ হৈ আহিলোঁ আৰু আজি যিহেতু সানডে হয়তো ঘৰত অলপমান কাম আছিলে সেইখিনিও ফিনিছ কৰিলোঁ আৰু মৰ্ণিং কি কৰিলোঁ নকৰিলোঁ সেইখিনিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁৱে ৰাতিপুৱা সোনকালে উঠি পেলাই মই গ'লোঁ মোৰ কৰি খাইছোঁ কিন্তু কমোৱা নাই তো সেইখিনি কৰিলোঁ আৰু মই তাৰপিছত আহি পেলাই বনালোঁ ব্ৰেকফাষ্ট তো ব্ৰেকফাষ্টত কি বনালোঁ সেইটো আপোনালোকে অলৰেডি দেখিলেই আৰু এইটো বহুতে বনায় কিন্তু মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ মানে নতুনকৈ শিকিছোঁ আৰু তো শ্বেয়াৰ কৰিলোঁ তো সেইটো কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাব আৰু কোনে কোনে আগতে খাইছে বা কোনোবাই যদি নাই খোৱা সেইটোও ক'ব তো আৰু এতিয়ালৈকে মই ভাত খোৱা নাই ভাত খাম আৰু এইফালে ভাত বাঢ়ি আছে তো এতিয়া মই ভাবিছোঁ যিহেতু অলপমান আধা ঘণ্টামান আছে টাইম পাইছোঁ তো এতিয়া মোৰ স্কুলৰ অলপমান কাম আছে এইফালে এইখিনি মই কমপ্লিট কৰিব লাগিব কুৱেশ্যন পেপাৰ কেইখনমান ৰেডি কৰিব লাগিব যিহেতু এক্সামবোৰ আহিলে নহয় জানো তো ব্লগটো চাই দিব শেষলৈকে আৰু লগ পাই আছোঁ আকৌ Hey guys, good evening. তো এতিয়া গধূলি 6:30মান বাজিছে আৰু মই খাই আছোঁ এনেকৈ আম্মাহঁতৰ লগত বহি চাহ তো আৰু মই ভাবিছোঁ এইখিনিতে আজিৰ ভ্লগটো শেষ কৰোঁ কিয়নো বহুত বেছি দীঘল হৈ যাব নহ'লে তো ভ্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল তেন্তে লাইক কৰিব আৰু যদি কোনোবাই মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে চাই থাকিব চেনেলটো